সন্মানীয় সংবাদদাতাসকল, আজি আমি অল বিটিআৰ মিডিয়া এছ'চিয়েশ্যন এই সংগঠনৰ জৰিয়তে এটা প্ৰেছ মিট অৰ্থাৎ সংবাদমেল আয়োজন কৰিছোঁ। অল বিটিআৰ মিডিয়া এছ'চিয়েশ্যনৰ যি প্ৰতিষ্ঠা দিৱস এই আমি 25 নৱেম্বৰ 2021 আমি পালন কৰিবলৈ গৈ আছোঁ। কাৰণ 2020-25 নৱেম্বৰত আমাৰ যি অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যন ইয়াৰ জন্ম হৈছিলে আমাৰ খৈৰাবাৰীতে। গতিকে আজি আমি মুংখলং গাৰ্ডেন খৈৰাবাৰীত ইয়াত আমি সংবাদমেল আয়োজন কৰিছোঁ আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰণে। 25 নৱেম্বৰ শুক্লাই চেৰফাং যি পাৰ্ক আছে তাতে আমি আমাৰ অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ এদিনীয়া যি কাৰ্যসূচী প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি আয়োজন কৰিছোঁ। আমাৰ এই সময়ত বিশেষকৈ অল বিটিআৰ মিডিয়া এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে, তেখেতক মই চিনাকি কৰাই দিব ওলাইছোঁ। দীপেন ডেকা ডাঙৰীয়া, তেখেতক চিনাকি ল'বলৈ তেখেতে আমাৰ অল বিটিআৰ মিডিয়া এছ'চিয়েশ্যনৰ সভাপতি। আমাৰ লগত আছে অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ সন্মানীয় উপ সভাপতি কৌস্তৱমণি শৰ্মা, তেখেতকো নিজৰ চিনাকি দিবলৈ ওলাইছোঁ। ধন্যবাদ। বিশেষকৈ আমি যি প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ গৈ আছোঁ ইয়াত আমি বিশেষকৈ কেইটামান কাৰ্যসূচী লৈছোঁ। আমি নিশ্চয়কৈ সংবাদদাতা সাংবাদিক বন্ধুসকলৰ পৰা আমি সহায় সহযোগিতা, বিশিষ্ট ব্যক্তিৰ পৰা আৰু ৰাইজসকলৰ পৰা, শ্ৰদ্ধা ৰাইজসকলৰ পৰা আমি সহায় সহযোগিতা আমি নিশ্চয়কৈ কামনা কৰিম। আমাৰ যি প্ৰগ্ৰাম আছে, কাৰ্যসূচী আছে, অকণমান মই গুণগুণাই দিব বিচাৰিছোঁ। সেইদিনাখন 25 তাৰিখ 2021 নৱেম্বৰ আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা ষ্টাৰ্ট হ'ব ফ্লেগ হোষ্টিং আমাৰ কৰিব সভাপতি দীপেন ডেকা ডাঙৰীয়া, তেখেতে থাকিব। 8টা বজাৰ পৰা আমাৰ দিনজোৰা যি কাৰ্যসূচী, ইয়াত আমাৰ সমেজটো মাৰ্টিয়াছ 76 আছে, লগতে প্লেণ্টেশ্যন প্ৰগ্ৰাম ৰাখিছোঁ আৰু বিশেষ ছেমিনাৰ আমি ৰাখিছোঁ। ইয়াতে আমি বিশেষ এটা টপিকৰ বিষয়ত আমি আলোচনা চক্ৰ ইয়াতে কৰিম। লগতে ফেলিচিটেশ্যন এটা প্ৰগ্ৰাম আমি ৰাখিছোঁ, সম্বৰ্ধনা অনুষ্ঠান, য'ত নেকি আমাৰ জ্যেষ্ঠ ব্যক্তি, জ্যেষ্ঠ সাংবাদিক তেখেতসকলক আমি সম্বৰ্ধনা জনাম। লগতে আমি বিভিন্ন দিশত সাংবাদিকতাৰ বিভিন্ন দিশত আমি আলোচনা কৰিবলৈ সেইদিনাখন যত্ন কৰিম। গতিকে আকৌবাৰ মই সকলোকে অনুৰোধ জনাইছোঁ, সেই বিশেষ দিনটোত 2021 চনৰ অৰ্থাৎ চলিত বৰ্ষৰ 25 নৱেম্বৰত আপোনালোকে যেন বাক্সা ডিষ্ট্ৰিক্টৰ শুক্লাই চেৰফাঙত আহি আমাৰ যি সংবাদমেল, এই সংবাদমেলৰ যোগেদি আপোনালোকক মই অনুৰোধ জনালোঁ। লগতে মই বিশেষ এটা কথালৈ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমাৰ বিটিআৰতো বহুতখিনি জ্যেষ্ঠ সাংবাদিকসকল আছে। গতিকে তেওঁলোকৰ কাৰণে আমি এইখিনি কথা ক'বলৈ ওলাইছোঁ। আৰু বিশেষকৈ সাংবাদিক সমাজ যিহেতু মানে সমাজৰ কাৰণে বিশেষ অৱদান দিয়ে, গতিকে তেওঁলোকৰ কাৰণে এতিয়াৰ যি গভমেণ্ট, তেওঁলোকে ইলেকশ্যন কেম্পেইন বা তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টো, ইলেকশ্যন ইস্তাহাৰত কেইটামান কমিটমেণ্ট দিছিলে। গতিকে এই যি কমিটমেণ্ট তেওঁলোকে 7টা পইণ্ট আমাক দিছিলে, বিশেষকৈ সাংবাদিক বা মিডিয়া এণ্ড কমিউনিকেশ্যনৰ কাৰণে। এই 7টা পইণ্টটো মই আকৌবাৰ আমাৰ বিটিআৰৰ চিফ CEM মহোদয়ক আকৌবাৰ মই তেখেতক ৰিমাইণ্ডাৰ দিব বিচাৰিছোঁ আজিৰ সংবাদ মেল যোগেদি। পোনপ্ৰথমতে তেখেতসকলে কৈছিলে যে যি বড়োলেণ্ড ৰাদাব নিউজ পৰ্টেল আছে তেওঁলোকে TV চেনেল কৰাৰ কথা কৈছিলে। গতিকে তেওঁলোকৰ যি ফাৰ্ষ্ট কমিটমেণ্ট আছিলে ইয়াতে তেওঁলোকে লিখিছে এইটো। আৰু তেওঁলোকে ফাইনেন্সিয়েল গ্ৰাণ্ট দিয়াৰ কথা কৈছিলে, যিবিলাক ৱেব নিউজ পৰ্টেল তেখেতসকলে কৈছিলে ইলেকশ্যনৰ আগত, আৰু তেওঁলোকৰ ইলেকশ্যন ইস্তাহাৰতো এই কথাবিলাক আছে। আৰু তেওঁলোকে এডুকেশ্যনেল যি এক্সকাৰ্ছন মানে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত সাংবাদিকসকলৰ কাৰণে তেওঁলোকে এইটো আমাক কমিটমেণ্ট দিছিলে। গতিকে আমি আজিৰ যি সংবাদমেল, এই সংবাদ মেলৰ যোগেদি তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে কমিটমেণ্টবিলাক মানে ফিল আপ কৰে। আৰু তেওঁলোকে কৈছিলে যে 60 বছৰ যি ঊৰ্ধ্বৰ সাংবাদিকসকল আছে তেওঁলোকে পেঞ্চন দিয়াৰ কথা কৈছিলে। বিশেষকৈ 4 নম্বৰ পইণ্ট, আমি 4 নম্বৰ পইণ্টটো বিশেষকৈ গুৰুত্ব দিছোঁ। আমি বা বিশেষকৈ মই জুনিয়ৰ সাংবাদিক হিচাপে আমাৰ ছিনিয়ৰ যিবিলাক মানে সাংবাদিকসকল আছে তেওঁলোকক মানে সন্মান দিয়াৰ অৰ্থে তেওঁলোকৰ যি সমাজত কণ্ট্ৰিবিউশ্যন দিয়া সেইটো চাইফালে যাতে আমাৰ চৰকাৰখনে, বিটিআৰ গভৰ্ণমেণ্টখনে তেওঁলোকক যাতে পেঞ্চনৰ যি ব্যৱস্থা অতি শীঘ্ৰে কৰি দিয়ে আমি অনুৰোধ কৰিছোঁ। আমাৰ সভাপতি ডাঙৰীয়াও মানে 32 বছৰ
সাংবাদিকতা কৰিছে তেখেতেও ছিনিয়ৰ এজন সাংবাদিক তেখেতসকলো যিটো মানে চৰকাৰী সাংবাদিক বুলি ক'ব লাগিব আমি আজি তাৰিখত তেওঁলোকে প্ৰতিষ্ঠাপক মানে সাংবাদিক আমাৰ অঞ্চলতে নহয় বিশেষ এটা অঞ্চলৰ কাৰণেও গতিকে তেখেতসকলৰ যি অৱদান সমাজত কোনো নুই কৰিব নোৱাৰে তেখেতসকলৰ কাৰণে এটা ব্যৱস্থা নিশ্চয়কৈ তেওঁলোকে কথা যিটো কৈছিলে আমি বিচাৰিম যে অতি সোনকালে তেওঁলোকে যি কথা এই কথাবিলাক মানে ৰাখে আৰু বিশেষকৈ 10 কোটি টকা সাংবাদিকসকলৰ কাৰণে তেওঁলোকে ধাৰ্য কৰা কথা কৈছিলে ৱেলফেয়াৰ ফাণ্ড গতিকে আমি হিতও অনুৰোধ জনাইছোঁ আজিৰ তাৰিখত এই সংবাদ মেলৰ যোগেদি লগতে তেওঁলোকে সাংবাদিকবিলাকৰ কাৰণে কলনী ফাণ্ড গতিকে আমি হিতও অনুৰোধ জনাইছোঁ আজিৰ তাৰিখত এই সংবাদ মেলৰ যোগেদি লগতে তেওঁলোকে সাংবাদিকবিলাকৰ কাৰণে কলনী আৰু হেডকোৱাৰ্টাৰ গঠন কৰা কথা কৈছিলে বিটিআৰত বিশেষকৈ এটা ভাল এটমস্ফিয়াৰত যাতে সাংবাদিকবিলাক কাম কৰিব পাৰে গতিকে আমি অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ হেল্থ ইন্সুৰেন্স কৰা কথা কৈছিলে সাংবাদিকবিলাকৰ কাৰণে 7 নম্বৰ যিটো পইণ্ট গতিকে বিভিন্ন সময়ত মানে বিভিন্ন ভয় ভাবুকি সাংবাদিকবিলাকৰ জীৱনত আহে গতিকে তেওঁলোকৰ যি হেল্থ ইন্সুৰেন্স আমি কৰাটো বিচাৰিম বা লাইফ ইন্সুৰেন্স কথা এইবিলাক আমি সম্পূৰ্ণ কৰাটো আমি বিচাৰিম আমি বিশেষকৈ সাংবাদিক সমাজৰ পৰা সকলো সাংবাদিক সমাজৰ পৰা সন্মানীয় চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে তেওঁলোকে যি আমাক কথা দিছিলে ইলেকশ্যন ইস্তাহাৰত যিটো তেওঁলোকে লিখিছিলে এই কথাবিলাক যাতে আখৰে আখৰে পালন কৰে যাতে ভৱিষ্যতে বা আহি থকা দিনবিলাকত আমাৰ সাংবাদিক সমাজে যাতে ৰাইজক বা সমাজ সেৱা বিশেষভাৱে মানে কৰিব পাৰে গতিকে আজিৰ যি আমাৰ সংবাদ মেল অল বিটিআৰ মিডিয়া এছ'চিয়েশ্যন ইয়াত আমি বিশেষকৈ দুটা প্ৰসংগ আনিছোঁ এটা হ'ল আমাৰ প্ৰতিষ্ঠা দিৱস ইয়াত আমি আকৌবাৰ সকলোকে আমাৰ যি অনুষ্ঠান 2021 চনৰ বা চলিত বৰ্ষৰ 25 নৱেম্বৰত আগভাগ লোৱাটো বিচাৰিম আমি অনুৰোধ কৰিছোঁ লগতে বিটিআৰ গভৰ্ণমেণ্ট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন এলায়েন্স গভৰ্ণমেণ্ট চলি আছে তেওঁলোকে যেন আমাৰ সাংবাদিকসকলক যিখিনি কথা দিছিলে সকলোমে মানে পালন কৰিব পাৰে আমি অনুৰোধ কৰিছোঁ বিনম্ৰভাৱে আজি যি সংবাদ মেল এইখিনি কথা কৈ সামৰণি মাৰিছোঁ ধন্যবাদ